নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ভিডিঅ'টো পথাৰৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। আজি বৰ বিশেষ একো নাই যেনিবা। আজি আমাৰ এই কেৰেলা খেতিডৰাত নৰা দিব লাগে। এতিয়া বিশেষকৈ মানুহে খেৰ দিয়ে, আমাৰ খেৰটো নাই বাৰু। এতিয়া নৰাকে দিম বুলি ভাবিছোঁ। অলপমান দিয়া হৈ গ'ল এইফালে, আৰু এইফালে দিব লাগিব। এতিয়া নৰা কমি গ'ল, সেইকাৰণে এই পথাৰত নৰা উঘালিবলৈ আহিছোঁ। এইফালে মই আহিছোঁ, তাৰপৰা আমাৰ এইফালে বন্ধু এজন আহিছে। এজনে নৰা উঘালিবলৈ আহিছে। তেওঁৰ ড্ৰেছিং চশমা দিছে নে? নৰা উঘালিবলৈ আহিছে চশমা লগাই। মই নৰা উঘালিম, আপোনালোকে চাব। মোৰ মানে এনেকুৱাই পাৰ্টনাৰ, নৰা উঘালিলৈ চশমা পিন্ধি আহে। আৰু চেলিব্ৰিটি মানুহ দেই এইবোৰ। আৰু এওঁলোকৰ চেনেল এটা আছে, কি বুলি আছিলে? আমাৰ ভাস্বতী হাব। আমি মানে কমেডি ভিডিঅ' বনাওঁ। আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাৰ্চ কৰিব পাৰে ভাস্বতী হাব বুলি। এওঁলোকে মানে ময়ো আছোঁ সিহঁতৰ লগত বাৰু। আমি নতুনকৈ তাৰমানে চেনেল এটা খুলিছোঁ। মানে লিংকটো ইয়াৰ ডেছক্ৰিপশ্যনত দি দিব, আপোনালোকে একদম চাই কিনি ফ'ল' এটা মাৰি দিব মানে চেনেলটো। এতিয়া মানে কমেডি ভিডিঅ' বনাই সিহঁতি, তাৰ ময়ো আছোঁ লগত বাৰু। এতিয়া আপোনালোকে চেনেলটো চাব। চেনেল মানে কি বৰ্তমান ইনষ্টাগ্ৰামতে দি থকা হৈছে। ইনষ্টাগ্ৰামত গৈ চাৰ্চ কৰিব, বক্সুটি কি আছিলে? ভাস্বতী হাব। ভাস্বতী হাব। বেয়াকৈ নাভাবিব, জাষ্ট ফান। মানে মানুহক হহুৱাবৰ কাৰণে, মনোৰঞ্জনৰ কাৰণে এইটো চেনেলটো ক্ৰিয়েট কৰা হৈছে। আৰু তাতে আমি অকণমান কমেডি ভিডিঅ' বনাওঁ। আৰু আপোনালোকে এইটো চাই ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু। আৰু এটা কথা, আমাৰ মানে আহিবলগীয়া নতুন এখন শ্বৰ্ট ফিল্ম আহি আছে। আপোনালোকে যদি চাব বিচাৰে, আমি ডেছক্ৰিপশ্যনত চেনেল আৰু এটা দিম, ছাবস্ক্ৰাইব কৰি থৈ দিব। আমাৰ এনেই শ্বৰ্ট ফিল্মখন কেতিয়া হ'ব? আৰু 10-15 দিন পিছত। আৰু 10-15 দিনৰ পিছত আপোনালোকে আমাৰ শ্বৰ্ট ফিল্মখন চাবলৈ পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। এতিয়া আমি মানে শ্বৰ্ট ফিল্ম এখনৰো কাম চলাই আছোঁ, দেখুৱাম বাৰু আপোনালোকক। মোৰতো বৰ বিশেষ টাইম নাই, মই যিহেতু নুমলীগড় ৰিফাইনেৰীত কাম কৰি থাকোঁ। ঘৰত আহিলে মানে সেইবোৰকে কৰি ফুৰোঁ লগৰ কেইজনৰ লগত। বাকী এইফালে অকণমানকৈ খেতি আৰম্ভ কৰিছিলোঁ, কেৰেলা খেতি। এইফালে এতিয়া নৰা চৰা দি থকা হৈছে। তাৰপৰা এইফালে কেৰেলা এইবোৰ প্ৰায় ডাঙৰ হৈছে, অলপ ফুলো আহিছে এপাহ দুপাহ। অলপ লেট হৈছে, আগতে দিব লাগিছিলে বাৰু খেৰটো। বাকী এইফালে সেইদিনা খালি মনটো অকণমান বেয়া। এইফালে ৰঙালাও গছ আছিলে, ছাগলী কেনি সোমালে জানো, পূৰা খাই দিলে ৰঙালাও গছকেইজোপা। এতিয়া অলপ আকৌ পাতবোৰ ওলাইছে বাৰু। বাকী এতিয়া নৰা উঘালিবলৈ আহিছোঁ। আৰুনো কিনো ক'ম আৰু, আমাৰ গাঁৱলীয়া জীৱন আৰু এইবোৰ কৰ্ম কৰিয়ে যাব লাগিব নে কি কয়? আমিতো খেতি মাটিতে থাকিব লাগিব, যিহেতু গাঁৱলীয়া মানুহ, চাকৰি বাকৰিটো নাই। সেইকাৰণে কামৰ মাজতে অকণমান খেতি চেতিও কৰোঁ এইফালে। বাকী এতিয়া আমি ইয়াতে নৰা উঘালিম, তাকে দেখুৱাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰি যাব মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগে। বাকী এইখনে আমাৰ পথাৰখন দেখুৱাই দিছোঁ অকণমান। বাকী আপোনালোকে মোৰ ভিডিঅ'বোৰ চায়নে বাৰু, সেইটো আপোনালোকে কমেণ্ট কৰিব দেই। যদি চাই মোৰে ভাল লাগিব বাৰু। এতিয়া আমি নৰা উঘালিম, এজন গৈ আছে। তেওঁ লোকটো দেখি কাম কৰিবলৈ অহা যেন লগা নাই। বাকী যে কি নহওক ৰাইজ, আমি এতিয়া নৰা উঘালা কামটো আৰম্ভ কৰি দিওঁ। এতিয়া লগৰ এজনে আৰম্ভ কৰিছে। ধুনীয়াকৈ থৈ যা। বাকী ঠিক আছে, ভিডিঅ' চাই থাকিব। আমি এতিয়া নৰা উঘালিবলৈ আৰম্ভ কৰোঁ, নে কি কয় গাইছ? চাই থাকক। তো গাইছ, ভালমানখিনি নৰা উঘালি দিলোঁ।
এতিয়া মানে ওচৰতে বগৰী এজোপা আছে, তাত বগৰী খাবলৈ আহিছোঁ এইজোপা। এতিয়া বগৰী দেখোন গছত নাই, পোৱালিবোৰে খাই খাই আদায় কৰিলে। মই এটা দেখি পোৱা নাই আকৌ। এইফালে এজোপা আছে বাৰু, তাতো এজোপা আছে বগৰী। এইফালে এটাও দেখা নাই এতিয়ালৈকে, খাবলৈ আহিছোঁ হয়। মৰিহালি থাকক, একো নহয়। বহুত দিন কাম নকৰা যে, সেই লাগিছে নাই ঢৌ উঠি গ'লগৈ। এটা বগৰী দেখি পোৱা নাই মই এতিয়া। এটাও বগৰী নাই, পোৱালিবোৰে খাই আদায় দিলে। মানে বগৰীজোপা মিঠা হয় অলপ খাবলৈ, নহয় ডাঙৰ দীঘল। কলি কলি এটা দুটা আছে ক'ৰবাত ক'ৰবাত। সিহঁতৰ বুঢ়ীজনী বগৰী খাবলৈ আহিলোঁ। এতিয়া বগৰী গছত মানে এটাও বগৰী নাই, গোটেই ল'ৰাবোৰে খাই আদায় কৰি থৈছে। এতিয়া আৰু এজোপা আছে আমাৰ বাৰীতে, পুখুৰী পাৰত, সেইজোপালৈকে যাওঁচোন, পাওঁ নে নাপাওঁ। সেয়াটো খাই আদায় কৰি থৈছে যে ঠিক নাই, তাতো বোলে নাই, কি হ'ব, লাজেই পোৱা হ'ব। গৈ চাওঁ বাৰু, পাওঁ নে নাপাওঁ। এজোপাত আছে বাৰু বগৰী। ফাইনেলি বগৰী এজোপাত পালোহি বাৰু, খালি এজোপাত ভালকৈ পকাই নাইচোন। হা হা নাজানো সেইটো। এজোপাত বগৰী আছে বাৰু দেই, যথেষ্ট বগৰী আছে। এইফালে ছাগলীয়ে খাই আছে বগৰী, পাইছোঁ আৰু বগৰী সৰি থকা। পাইছোঁ টেঙা মিঠা। এজোপা অলপ টেঙা হয়, ইজোপা মিঠা আছিলে বাৰু। টেঙা হ'লেও একো নাই, টেঙা হ'লে ভাল লাগে খাই। এইফালে চাওক বগৰী লাগন কেনেকৈ দিছে। এইফালে দেখা নাই, এইটো বাৰু বোলো সৰি পৰিলে বগৰীটো, এইটো ছিঙিলে 1 2 3 4 5 6 7 লাইনত আৰু টেঙা বগৰী যে বজাৰত মূল্য নাই বুলি কয়তো। লাগন লাগিছে নে বগৰী কেনেকুৱা লাগিছে। এতিয়া চাপোজ সৰিয়ে পৰিলে না, খাই আছোঁ বুলি বৰ বিশেষ মিঠাও নহয়, ইমান এটা টেঙাও নহয়, অলপ অলপ টেঙা। একচুৱেলি ভালকৈ পকা নাই, সেইটো কাৰণে ল'ৰাবোৰে ইয়াত হাত দিয়াহি নাই। দুই এটা পকিছে, সৰিছে। এইফালে ছাগলীয়েও খাই আছে, এইফালে আমি দুটা ছাগলী আছোঁ, আমি দুটাই খাই আছোঁহি। কেইটামান ছিঙি লৈ জানো নিমখৰ লগত খাবলৈ, নিমখ জলকীয়াৰ লগত। সোৱাদটো দেই, এতিয়া বগৰী কেইটামান পাৰি লওঁ, তাৰপৰা দেখুৱাই আছোঁ। পাৰিব নাই তো গাইছ, এতিয়া বগৰী পাৰি আনিলোঁ, এয়া নিমখৰ লগত খাবলৈ। লগৰজনে পূৰা দিয়ে আছে, চশমা সেই কপালত পিন্ধি। এতিয়া মোক খাবলৈ আৰম্ভ কৰি দিওঁ। বতৰটো ডাৱৰীয়া মাজত যদি বগৰী খোৱা মজাই বেলেগ। এনেই আকাশখন এফালে মজা। বতৰটো আজি বৰ বিশেষ এটা ভাল নহয়, হয়তো বৰষুণো হ'ব পাৰে। গোমা গোমা বতৰ, তাৰ মাজতে বগৰী। হাতৰ অৱস্থা দিছিলে। ফপৰা হৈ গ'লগৈ হাত মাৰ। তোৰতো একো নাই, মোৰ দেখোন নাই। এই কাম কৰা তেনেকুৱাই ন, মোৰ দেখোন লগৰজনৰ হাত গোটেই বগা হৈ গ'ল কাম কৰি। বাকী টেটুটো কেনেকুৱা লাগিছে। দিল্লীত বোলে পুলিচে ধৰিলে তোৰ।
লাডাখলৈ যাবলৈ মন আছে তো ৰাইজসকল এতিয়া আমি যথেষ্টখিনি নৰা উঘালি দিলোঁ এইফালে এইখিনি এইফালে একদম তাৰপিছত এইফালে আছে আৰু সেইফালে আছে বাকী এতিয়া অলপ ভাগৰ লাগিছে আৰু ভাতটো হৈ গ'ল বোলে ঘৰত ভাতটো খাওঁগৈ তাৰপৰা মোৰ এফালে ওলাই যাবলগীয়া আছে লগৰজনো ক'ৰবাত যায় বোলে সেইকাৰণে আজিলৈ নৰা উঘলা কামটো ইমানতে সামৰণি মাৰিছোঁ তো বাকী আমাৰ কেৰেলা খেতিডৰা মাজে মাজে দুই এজোপা মৰি গ'ল বাৰু বাকী ৰাইজসকল কেনেকুৱা দেখিছে বাৰু এয়াই আৰু জীৱন ল'ৰাৰ জীৱন এনেকুৱাই ঘৰত খেতিও কৰিব লাগে বাহিৰত গৈ ডিউটিও কৰিবগৈ লাগে উপায় নাই ঘৰৰ একমাত্ৰ ল'ৰা যেতিয়া কৰিবই লাগিব কিমান আৰু মা দেউতাৰ তলত চলি থাকিম ন বাকী মোৰ কেৰেলাডৰা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই ৰাইজসকল বাকী সেইদিনা পানী ঠিকছে দি দিয়া হ'ল বাৰু পূৰা জেকি আছে আৰু আজি বতৰটো পূৰা ঠাণ্ডা অঁ বাকী এতিয়া ভাতটো খাই লওঁগৈ নে কি কয় গাহৰি অলপ লৈ আহিছিলোঁ এতিয়া গাহৰিয়ে দি ভাতটো খাওঁগৈ ব'লক আপোনালোকক দেখুৱাম বাৰু ভাত খোৱাটো যদি নোৱাৰে চিখুৱাই ডাঙৰ কিজো ঠিক আছে আপোনালোকে চাই থাকক তো গাইছ এতিয়া ঘৰ আহি পালোহি এইফালে আমাৰ খানা ৰেডি এইফালে আছে গাহৰি আৰু লাই মাছ গাহৰি লাই তাৰপৰা এইফালে আছে দালি গাঁৱলীয়া খানা এনেকৈ আৰু এইফালে লগৰজনে খাবলৈ আৰম্ভ কৰিলে চচমা নেৰিবি মই অঁ এইটো দেখুৱাই দিছোঁ চচমা পিন্ধিয়ে খায় চচমা কাম কৰোঁতেও নেৰিলে এতিয়া খাওঁতেও নেৰিলে চচমা মেইন তো বাকী ৰাইজ ময়ো খাই লওঁ আপোনালোকে চাই থাকক আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই ভিডিঅ' বনাবলৈ আৰু অকণমান উৎসাহ পাওঁ সাহস পাওঁ তো বাকী ৰাইজ আজিলৈ ইমানে ময়ো খাবলৈ আৰম্ভ কৰোঁ বাই বাই